हेलो गाइस, আজি মই তোমালোকক কম যে ড্ৰিম ইলেভেনত তোমালোকে নিজৰ বেংক একাউণ্ট এড বা নিজৰ এড্ৰেছটো এড কেনেকৈ কৰিবা। তোমালোকে যদি অসমৰ এড্ৰেছ দিয়া বা অসমৰ IFSC কোডটো দিয়া তেনেহ'লে তোমালোকে কেতিয়াও ড্ৰিম ইলেভেন অসমত খেলিব নোৱাৰিবা। সকলো আলোচনা কৰিম এই ভিডিঅ'টোতে। তোমালোকে প্ৰথমে নিজৰ প্ৰফাইলত ক্লিক কৰিবা। প্ৰফাইলত ক্লিক কৰাৰ পাছত তোমালোকে ছেটিংছত যাবা। ছেটিংছত গ'লে তোমালোকে দেখিবলৈ পাবা মোৰ এড্ৰেছটো তামিলনাডুৰ এখন চিটিৰ দিয়া আছে আৰু তাৰে পিনক'ড এটা দিয়া আছে। তোমালোকেও ড্ৰিম ইলেভেন অসমত খেলিবলৈ বেন নোহোৱা বা ৰেষ্ট্ৰিকশ্যন নোহোৱা এখন ষ্টেট দিব লাগিব। তোমালোকে ৱেষ্ট বেংগল, মহাৰাষ্ট্ৰ, দিল্লী যিকোনো এখন দিব পাৰা। তাৰে তোমালোকে এখন চিটি লগতে পিনক'ড মাৰি দিবা, গুগলত তোমালোকৰ আহি যাব। যোনখন ষ্টেটৰে তোমালোকৰ এড্ৰেছ দিবা বা পিনক'ড দিবা পূৰা একে এখন ষ্টেটৰে হ'ব লাগিব। এইখিনিয়ে কাম তোমালোকৰ, আৰু বেছি একো কৰিব নালাগে। এতিয়া মেইন কথাটো হ'ল তোমালোকে বেংক একাউণ্ট এড কৰিলে কেনেকৈ তোমালোকৰ এইটো ছাবমিট হ'ব। তাৰ কাৰণে তোমালোকে বেংক একাউণ্টত যিমানখিনি যি লিখা আছে বা বেংক একাউণ্ট নম্বৰ, তোমাৰ নামটো চব দি দিবা। যিহেতু মোৰ তামিলনাডুৰ এড্ৰেছ আছিল সেইকাৰণে মই চেন্নাইৰ IFSC কোডটো দি দিছোঁ। তোমালোকৰ যি বেংক আছে তাত এনেকৈ নিজৰ ষ্টেটটো লিখি পালে IFSC কোড, পিছত বেংকৰ নামটো লিখি দিবা। এইখিনিয়ে কাম তোমালোকৰ, বেছি একো কৰিব নালাগে। এইখিনি কাম কৰাৰ পাছতেই তোমালোকে ড্ৰিম ইলেভেন অসমত খেলিব পাৰিবা।